স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাইছে প্ৰহকাৰ স্বপ্নীল। আৰু আজি থাপনেলখন দেখি আপোনালোকে গম পাইছে আৰু ভিডিঅ'টো আজি কিহৰ হ'ব। আৰু আজি গৈ আছোঁ দেৰগাঁও চিকাৰীঘাট। আৰু চিকাৰীঘাট আমাৰ ঘৰৰ ওচৰতে হয় আৰু আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰমান হ'বহে। আৰু আজি তাত গৈ আছোঁ আৰু তাত এখন ৰিজৰ্ট বনাইছে আৰু ৰিজৰ্টখন দেখাম বুলি ভাবিছোঁ। আৰু মোৰ যিটো ফাৰ্ষ্ট ভ্লগ আছিলে মোৰ ফাৰ্ষ্ট ভ্লগটোত তাত গৈছিলোঁ আৰু তেতিয়া যাওঁতে ৰিজৰ্টখন বনাই আছিলে। তাত সম্পূৰ্ণকৈ কাম হৈ উঠা নাছিলে আৰু এতিয়া শুনিছোঁ তাত সম্পূৰ্ণকৈ কাম আৰু সম্পূৰ্ণ হৈ উঠিছে বুলি কোৱা শুনিছোঁ ৰিজৰ্টখন। আৰু আপোনালোকক গৈ পেলাই তাত দেখাই আছোঁ কি কিনো হৈছে। আৰু ব'লক ভিডিঅ'টো আজি আৰম্ভ কৰোঁ। सजना जी मैनू छड़ के नहीं जाना कदी, झूठे वादे सही दिल से निभाना कदी, लंबी रातें सही ख्वाब तो दिखाना कदी, मैं हूँ तारा तेरा चांद बन जाना कदी, परदेसी तेनू A few moments later. চ' গাইজ দেখিছে আপোনালোকে মই ফাইনেলি আহি পাই গ'লোঁ। সেই গেটখন দেখিছে আপোনালোকে আৰু ভিতৰত সোমাই পেলাই আপোনালোকক দেখাই আছোঁ। আৰু ব'লক গৈ থাকোঁ। যে আপোনাৰ ৰ'দটো পৰি আছে কাৰণে ভিউটো ভাল হোৱা নাই আৰু বেকত ভাল হ'ব ভিউটো। এতিয়া ৰ'দটো ডাইৰেক্ট পৰি গৈছে কেমেৰাৰ কাৰণে। ফাইনেলি ভিতৰলৈ সোমাই আহিলোঁ আৰু ৰিজৰ্টখনৰ নাম হৈছে গ্ৰীণলেণ্ড বেম্বু ৰিজৰ্ট। সকলো আহিব, বহুতখিনি ধুনীয়াকৈ বনালে আৰু আপোনালোকক প্ৰত্যেকটো বস্তুৱে আজি ধুনীয়াকৈ দেখাব ট্ৰাই কৰি আছোঁ। আৰু যদি কিবা ভুল ক্ষমা কৰি দিব। মই ব্লগত নতুনকৈ আৰু এতিয়ালৈকে যদি যোনসকলে মোক প্ৰথম পাই ভিডিঅ' চাই আহিছে এতিয়ালৈকে 5-6টামান ভিডিঅ' হৈছেহে। আৰু আজি ধুনীয়াকৈ দেখাব ট্ৰাই কৰিম আপোনালোকক। আৰু ভিডিঅ'টো চাই থাকিব এফালৰ পৰা চাই থাকা। কি ধুনীয়া লাগিছে গৰু গাড়ীখন চাওক। আমাৰ হতনে যা চালিছিলে সেইটা ধুনীয়াকৈ সজাই পৰাই তুলিছে চাওক। চ' গাইজ দেখিছে কি ধুনীয়া লাগিছে দেখি ভিউটো চাওক। বৰ সুন্দৰকৈ বনাইছে আৰু কি ক'ম। আপোনালোক আহিব, ফটো চটোৰ পৰা ধৰি ইয়াত থকা খোৱা চব ব্যৱস্থাই পাব। কেনেকুৱা পাইছে জনাব ভিডিঅ'টো আৰু আপোনালোকক দেখাই আছোঁ। আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব। আৰু এফালৰ পৰা আপোনালোক দেখাই গৈ আছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট কৰি দিব। আৰু ব'লক বেক কেমেৰা কৰি পেলাই গোটেইখিনি আপোনালোকক দেখাম এতিয়া ধুনীয়াকৈ। আৰু প্ৰায় এইখিনিত য'ত আছোঁ তাত ৰেষ্টুৰেণ্ট টাইপতো বনাইছে। আৰু গম পাইছে প্ৰথম যিবিলাকে ভিডিঅ'টো চাইছিলে। আৰু তাত ইয়াত এতিয়া 100ৰ ভিতৰত 100% কাম ক্লিয়াৰ হৈ গ'ল। আৰু বেক কেমেৰা কৰি গোটেইখিনি দেখাই আছোঁ আৰু ভিডিঅ'টো চাই থাকক। চাওক গাইজ, সেইটো সাগৰটো কি ধুনীয়াকৈ বনাইছে চাওক। আৰু এইটো ঘৰ টকৌ পাতি দি বনাইছে। আৰু এই কাষতে ইয়াত ব্ৰহ্মপুত্ৰ পিকনিকো আহিছে আৰু 2-এটা। আৰু এইখন নাওখন কাষতে ইয়াৰ ফটো চটোৰ কাৰণে ধুনীয়াকৈ আৰু ব্যৱস্থা কৰিছে। এইবিলাক বেঞ্চ ধুনীয়া বাঁহৰ। ইয়াত অকল বাঁহৰে হয়, বেম্বৰি দি বনাইছে চব। সকলো ইয়াত বস্তুৱে চব বেম্বৰি হয়। আৰু আপোনালোক দেখাই গৈ আছোঁ। এতিয়া দেখিছে আপোনালোকে কি ধুনীয়াকৈ ভেস্পাৰখন ৰখাই থৈছে। আজিকালি এখন বাইক দেখিবলৈকে নাইকিয়া হৈ গ'ল। আৰু ইয়াত ৰং চং কৰি সুন্দৰকৈ সজাই থৈছে চাওক। বিন ৰাস্তাটো দেখি থাকিলে দেখিব কাষতে এটা সুন্দৰকৈ পুখুৰী টাইপত পকাকে দি বনাই দিছে। মাছ চাছ দি জীয়াব আৰু এইখন কাষতে চাইকেল থৈ দিয়া আছে। এইটো কি ধুনীয়াকৈ সুন্দৰকৈ বনাইছে আৰু ইয়াৰ ওপৰত এতিয়া উঠিব ট্ৰাই কৰিম।
কি ধুনীয়াকৈ মানে মই প্ৰথম আহোঁতেতো ভাল কমপ্লিট হোৱা নাছিল এতিয়া মানে কমপ্লিট হৈ গ'ল আৰু এতিয়া উঠিব ট্ৰাই কৰিম চাই থাকক सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रातें सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनों जरा जिस्म का शौक नहीं दिल दीवाना চ' গাইজ ফাইনেলি ওপৰৰ পৰা আপোনালোকক দেখাইছোঁ চব ভিডিঅ'টো কেনেকুৱা লাগিছে ক'ব চ' গাইজ আপোনালোকক ওপৰৰ পৰা ভিডিঅ'টো দেখালোঁ আৰু কেনেকুৱা পাইছে ক'ব আৰু ভিডিঅ'টো আজি চাগে অকণমান আগতকৈ অলপ ভালেই হৈছে মই নিজে গম কাৰণ ইয়াত আহি আজি বহুত ভাল লাগিছিলে মানে গোটেইখিনি কাম ক্লিয়াৰ হৈ গ'ল আৰু আপোনালোকক ওপৰৰ পৰা দেখালোঁ আৰু কেনেকুৱা পাইছে ক'ব ভিডিঅ'টো আৰু এতিয়া মই য'ত আছোঁ দেখিছে আপোনালোকে ইয়াত মানে আপোনালোকে খাব পাৰিব আহি পেলাই আৰু কি সুন্দৰকৈ মানে ডাইনিং দেখিছে আৰু চকীটো ইয়াত মানে ব্যৱস্থা কৰি থৈছে আৰু ঘৰটো মানে মই যিটো প্ৰথম আপোনালোকক ভ্লগ দেখাইছিলোঁ তাত মানে ঘৰটো 1%টো কাম ক্লিয়াৰ হোৱা নাছিল এতিয়া কি ধুনীয়াকৈ চব টাপ চাপ লগাই কাম ক্লিয়াৰ হৈ গ'ল আৰু ধুনীয়াকৈ মানে আছে ইয়াত এইটো হেৰিয়ে ঘৰ হ'ব ন কি হ'ব ইয়াত ইয়াত খোৱা বোৱা হ'ব ন এইটো খোৱা বোৱাৰ কাৰণে এইটো বনাইছে চাই থাকক ইয়াৰ পৰা দাদাহঁতে কাম কৰি আছে হ'বগৈ আৰু ন বেছি দিন নাই এইটো এইটো ঘৰ ক্লিয়াৰ হ'বগৈ আৰু সুন্দৰ লাগিছে চব বাহিৰৰ পৰা ভিডিঅ'টো দেখাইছোঁ আপোনালোকক টাপ চাপ পাৰি থৈছে এইটোৱে হ'ল ৰিজৰ্টখনৰ মেইন ঘৰটো আৰু প্ৰথম চোৱাত আপোনালোকে যিটো ভিডিঅ' চাইছিলে নিশ্চয় লক্ষ্য কৰিছে চাগে তেতিয়া মানে কোনো ফুলৰ টাপ চাপৰ পৰা ধৰি মানে একোৱেই নাছিলে এতিয়া চব কি ধুনীয়াকৈ মানে ফুলৰ টাপ চাপ দি পেলাই কি ধুনীয়াকৈ সজাই তুলিলে আৰু ইয়াত জাপি দেখিছে ওপৰত ইমানখিনি আছিল আৰু কেনেকুৱা পালে জনাব আৰু আপোনালোকৰ পৰা যদি ভাল ভাল ভিডিঅ' আহিবলৈ চেষ্টা কৰিম আৰু ভাল ভাল ভিডিঅ' আহিও আছে আৰু অলপ অসুবিধাৰ বাবে মই ডেইলি ভ্লগ দিব পৰা নাই তাৰ বাবে ক্ষমা বিচাৰিছোঁ আৰু ভিডিঅ'টো যদি অকণমান হ'লেও ভাল লাগে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইবটো কৰি দিব আৰু বন্ধুৰ মাজত যদি কোনোবা নতুন আহিছে ছাবস্ক্ৰাইবটো কৰি দিব আৰু বন্ধুৰ মাজত চেনেলটো শ্বেয়াৰো কৰি দিব যদি পাৰে আৰু অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই জয় অসম জয় হিন্দ